উফ, কি টিকা ফাটা ৰ'দ দিছে ঐ। লুথু, এই ৰ'দটোক আমি টিকা ফটা বুলি কিয় কওঁ? আমি টিকা ফটা বুলি কিয় কওঁ? আমাৰ দেখোন টিকা অলৰেডি ফাটিয়ে আছে। আচ্ছা, টিকা ফটা ন? এই আচলতে কি কথা জানো, আমাৰতো টিকা ফাটাই আছে, কিন্তু এই গৰম দিনতহে মানে প্ৰকাণ্ড ৰ'দ যেতিয়া ওলাব, সেই ৰ'দত মানে ঘাম ওলাই, ঘাম যেতিয়া ফাটা টিকা দি বৈ যাব ন, তেতিয়াহে আমাৰ মানে একদম অনুভৱ হৈ যায়, আমাৰ টিকা ফাটি গৈছে বুলি। সেইকাৰণে আমি ৰ'দটো কওঁ টিকা ফাটা ৰ'দ। আমাৰ ল'ৰাহঁতে ইয়াতে বহি আছে নেকি? নাই এনে বহুত দুখন মেলি পেলাই টিকা কেইটা মাটিত লগাই আছো। ইমান অভদ্ৰ, ইমান অসভ্য নহয়, একো এটা সুধিবই নোৱাৰি। যাওঁগে ইয়াৰ পৰা। গৰমত টিকা ফাটি গৈছে, প্ৰশ্ন সুধিছে, বহি আছা, দেখা পোৱা নাই নেকি? হ'ব তই অলপ অভাৰিয়ে কৰি থাক। গৰমত লুথু টেমা গৰম হৈ গৈছে। এইবাৰ হেঁচা কোন আহি আছে সৰুটো। তহঁতে ইয়াতে বহি আছ? আৰে লুথু দেখোন, লুথু কিয় তোক আজি দেখাই নোপোৱা হলো আজিকালি? শুনা পাইছো তই বোলে বৰ ঘৰতে সোমাই থকা হৈছ, অলপ বাহিৰলৈ নোলাৱই? ঘৰতে নাথাকি কৰোণা ভাইৰাছৰ নিচিনা এখন দেখা পাই সেইখন দেশ ঘূৰি ফুৰিব লাগিছিল নেকি? নহয় মানে তই এনেকে যদি ঘৰতে সোমাই থাক, তোৰ কি হ'ব? অলপ ওলাই সোমাই ফুৰিলেহে অলপ বাহিৰা জ্ঞান পাবি, বাহিৰা ক'ত কি ঘটিছে জানিব পাৰিবি। হ'ব মই থাকিব লাগে বাহিৰা জ্ঞানখিনি মোৰ আছেই। হয় নেকি? এতিয়াই মই যদি তোক দুটামান প্ৰশ্ন সুধো তই নোৱাৰিবিয়ে চাগে। চেলেঞ্জ কৰিছে তোক, চেলেঞ্জ। হয় নেকি? দে সোধ, মই তপৰা উত্তৰ দি আছো, গুলি উত্তৰ দিম, সোধ মোক। আচ্ছা হয় নেকি? বাৰু দেচোন, তেতিয়াহ'লে তই মোক প্ৰথমটো প্ৰশ্নৰ উত্তৰ দে। ভূমিকম্প মানে কি? ভূমিকম্প? এইটো প্ৰশ্ন হ'ল নেকি? প্ৰশ্নটো হ'লে তই প্ৰশ্নটোকে ভুলকে সুধিছ। হবা লাগিছিল ভূমিকম্পৰ। চা, ভূমি মানে হ'ল মাটি, কম মানে হ'ল কম, পৰ মানে হ'ল পৰা। মানে যিবিলাক মানুহৰ বেছিকে সন্তান থাকে, ধেৰ ল'ৰা ছোৱালী থাকে, যেতিয়া মাক বাপেকৰ ভূমি ভাগ বিতৰণ হয়, তেতিয়া ভূমিৰ ভাগত কমকে পৰে, সেইটোৱে হৈছে ভূমিকম্পৰ। কি কয় এইডালে? কি কলি তই এইবিলাক? তই মানে ঘৰত সোমাই থাকি তই একদম বুৰ্বক হৈ গলি। খালি ঘৰত সোমাই থাকিবি তই। নহ'ল নেকি? বাৰু দেচোন দে, ইয়াৰ পিছৰ প্ৰশ্নটো সোধ মোক। নাগাচাকি ক'ত আছে জান? নাগাচাকি ন? নাগা মানে নগা মানুহ। নগা চাকি মানে চাকি, নগা মানুহে লগোৱা চাকি। বুজি পালো। এইটো প্ৰশ্ন হ'ল নেকি কিবা? নাগাচাকি নাগালেণ্ডত আছে। কৃষ্ণ। খালি তই ঘৰতে সোমাই থাকি তই চেছ হৈ গলি, তই বৰবাদ হৈ গলি। ঐ বেঙা, নাগাচাকি জাপানত আছে। কি এইটো নহ'ল নেকি? কি কথাই কবা, নাগাচাকি নাগালেণ্ডত নাথাকি নাগা মানুহৰ কথা কৈছে, নাগালেণ্ডত নাথাকি জাপানত থাকিলে মই দুখ নেকি কিবা? এইটো কি কবা টেঙা মেঙি প্ৰশ্ন সুধি থাক, চিধা প্ৰশ্ন সোধ মোক। বাৰু দেচোন তই এবাৰ ক, ভ্লাদিমিৰ পুটিনক তই চিনি পাৱ? পুটিন আমি ঘৰ বনালি পুটিন কাটং। ভ্লাদিমিৰ পুটিন হৈছে এটা পুটিনৰ কোম্পেনীটোৰ নাম হৈছে ভ্লাদিমিৰ, আৰু পুটিন মানে পুটিন, ভ্লাদিমিৰ পুটিন। এইটো চিনি নাপালি কিহৰ মই গাঁও চলা হচোন। হে প্ৰভু, গৰু এইটো ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কথাহে কৈছে। হে প্ৰভু, কি দেখিছো কি শুনিছো এইবোৰ? তই শেষ, তই বৰবাদ, তই ঘৰত সোমাই থাকি তই চেছ, বুজিছ? আচ্ছা, এইটোও নহ'ল মানে ন? বাৰু ঠিক আছে দে, মই নাজানো একো। এটা কথা নহয়, তইতো বৰ ওলাই সোমাই ঘূৰি ফুৰ, তইতো চব জানিব লাগে ন? চব মানে কি আৰু, মোৰ থাকিব লগা বাহিৰা জ্ঞানখিনি আছে, তই মোক সুধিব পাৰ। আচ্ছা, বাৰু তই মোক প্ৰথমতে এইটোকে কচোন, এতিয়া তইতো ওলাই আহিলি, ঘৰত কোনি থাকেনো? ঘৰত মোৰ মানুহজনী মিছেছ আৰু মোৰ ছোৱালীজনী আছে বৰ্তমান।
মানে তই মানুহজনী মিছেছ আৰু ছোৱালীজনী তিনিজনী ঘৰত সোমাই আছে ন এতিয়া এই বেঙা মই মোৰ মানুহজনীকে মিছেছ বুলি কৈছো আৰু বাৰু ঠিক আছে দেচোন মোক এইটো কথা ক এনে তই ছোৱালীজনী বিয়া বয়স হৈছে নেকি বয়সৰ লগত কি কথা বয়স হ'লেও মই তাকে এতিয়া বিয়া নিদিওঁ এনে বাৰু ছোৱালী মায়েকে ল'ৰা ছোৱালী আছে নেকি নাই মোক নোসোধাকে এইবিলাক একো কামেই নকৰে আচ্ছা এতিয়াহে মই তোক আচল প্ৰশ্নটো সুধিম দেই এই বিন্দুক চিনি পাওঁ না বিনোদ কামলে এই মাংস বেপাৰী বিনোদ নহয় এটাও নহয় বিনোদ হ'ল সেইটো যিটো সদায় তই ঘৰতে ওলাই অহাৰ পিছত তহঁতৰ ঘৰত যায় তই মানুহজনী আৰু তই ছোৱালীজনীৰ লগত মেল মাৰি চাহ খাই আৰামত এঘণ্টামান থাকি ওলাই আহে কি সেইকাৰণে মই কৈছোঁ ইমান ওলাই নুফুৰিবি কেতিয়াবা ঘৰতো সোমাই থাকিবি মোৰ নিচিনা